নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ নাম পুলকেশ। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ এই চেনেলত। বন্ধু বান্ধৱীসকল, যোৱাকালি এটা ঘটনাই মনটোক খাই পেলাইছে। মোৰ খুবেই ভাল লগা বলিউড জগতৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতে নিজ আত্মহত্যা কৰি আমাৰ মাজৰ পৰা চিৰজীৱনৰ বাবে হেৰাই গ'ল। তেওঁক কেতিয়াও পাহৰি যাব নোৱাৰিম। মুখত থকা সেই হাঁহিটো আমাৰ মাজত সদায় জিলিকি থাকিব। তেওঁৰ আত্মাই যেন চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিলোঁ। চিচুৱাৰী ছবিখনত তেওঁৰ দেউতাকৰ চৰিত্ৰত অভিনয় কৰি নিজ পুত্ৰই যেতিয়া পৰীক্ষাৰ ৰিজাল্ট বেয়া হোৱাৰ বাবে ছুইচাইড কৰিছিল, তেতিয়া পুত্ৰক এই বুলি বুজনি দিছিল যে পৰীক্ষাৰ ৰিজাল্টে ডিচাইড নকৰে, ডিচাইড কৰে কেৱল কষ্ট কৰাটোহে। নিজকে লুজাৰ বুলি কেতিয়াও ভাবিব দিয়া নাছিল। কিন্তু বাস্তৱত তেওঁ নিজেই এজন লুজাৰ হৈ গ'ল। তেওঁ বহুত মানসিক চাপ পাইছিল যদিও নিজকে হাৰ মানিব নালাগিছিল। বন্ধু বান্ধৱীসকল, আজি ডিপ্ৰেশ্যনৰ বিষয়ে চমুকৈ আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথমতে ডিপ্ৰেশ্যনৰ লক্ষণৰ বিষয়ে চমুকৈ জনোৱা হওক। ডিপ্ৰেশ্যনৰ লক্ষণ এনেধৰণৰ হ'ব পাৰে, যেনে কামত একেবাৰে মন নবহা, আন মানুহৰ পৰা আঁতৰি থকা, অনবৰতে কান্দো কান্দো লাগি থকা, আত্মহত্যাৰ চেষ্টা, টোপনি নহা, একো কৰিবলৈ মন নোযোৱা, জীৱনত একো নাই যেন ভাৱ হোৱা, বন্ধুহীন ভাৱ আদি। ইয়াৰ বাহিৰেও কিছুমান বেলেগ বেলেগ লক্ষণো দেখা যায়। এতিয়া জনোৱা হওক, ডিপ্ৰেশ্যন হ'লে আপোনাৰ মনলৈ কেনে চিন্তা আহে। ডিপ্ৰেশ্যন হ'লে মনলৈ এনেধৰণৰ চিন্তাবোৰ আহিব পাৰে, যেনে মোৰ কোনো কাম নাই, মই অসফল, মই কেতিয়াও ভাল হ'ব নোৱাৰোঁ, মোৰ জীৱনটোৰ কোনো কাম নাই, মই মৰি যোৱাই ভাল, মোৰ একো নাই ইত্যাদি। ডিপ্ৰেশ্যনক কেনেকৈ আপোনাৰ জীৱনৰ পৰা আঁতৰ কৰিব। ডিপ্ৰেশ্যনক আঁতৰ কৰিবলৈ হ'লে আপোনাৰ সমস্যাটোৰ কথা জানিব লাগিব। লগতে সমস্যাটো কিদৰে নাইকিয়া কৰিব পাৰি তাক জনাটো প্ৰয়োজন। আপুনি নিজৰ সমস্যাবোৰৰ কথা জানিব কেনেকৈ। নিজৰ সমস্যাবোৰৰ কথা জানিব বিচাৰিলে আপোনাৰ জীৱনৰ 5টা বিষয়ৰ প্ৰতি ধ্যান দিয়াটো খুবেই প্ৰয়োজন। 1 নম্বৰতে আছে চিন্তা, 2 নম্বৰ মুড, 3 নম্বৰ ব্যৱহাৰ, 4 নম্বৰ শাৰীৰিক প্ৰতিক্ৰিয়া আৰু 5 নম্বৰ পৰিৱেশ। এই 5টা অংশ ইটোহিতৰ লগত জড়িত আৰু এটাই আনটোৰ ওপৰত প্ৰভাৱ পেলায়। আপোনাৰ ব্যৱহাৰ সলনি হ'লে আপোনাৰ চিন্তা আৰু অনুভৱো সলনি হ'ব। আমাৰ চিন্তা সলনি হ'লে ই আমাৰ সামাজিক পৰিৱেশো সলনি কৰিব পাৰে। চিন্তা আৰু মুডৰ সম্পৰ্ক। আপোনাৰ মনলৈ অহা চিন্তাবোৰে আপোনাৰ মুড সলনি কৰে। আপোনাৰ হয়তো কেতিয়াবা এনে লাগিছে যে আপোনাৰ কোনো দক্ষতা নাই, কোনো বিশেষ একো নাই। এনে চিন্তা মনলৈ অহাৰ লগে লগে আপোনাৰ মুডটো বেয়া হ'বলৈ আৰম্ভ কৰে। মনটো বেয়া লাগে আৰু ভাৱ হয় মোৰ কোনো নাই। চিন্তা আৰু ব্যৱহাৰৰ সম্পৰ্ক। যেতিয়া আপোনাক কোনোবাই দক্ষতা নাই বা বিশেষ একো নাই বুলি কয়, তেতিয়া আপুনি নিজকে একো স্পেচিয়েল নহয় আৰু বিশেষ কোনো ক্ষমতা নাই বুলি ভাবি লয়। এনে ভবাৰ ফলত আপোনাৰ মনটো বেয়া হ'ব আৰু ডিপ্ৰেশ্যনো হ'ব পাৰে। ডিপ্ৰেশ্যন হ'লে আপোনাৰ কাৰো লগত কথা পাতিবলৈ ইচ্ছা নাযাব। আপুনি খিংখিঙীয়া হৈ পৰিব। চিন্তাৰ কাৰণে আপোনাৰ ব্যৱহাৰো সলনি হ'ব। চিন্তা আৰু শাৰীৰিক প্ৰতিক্ৰিয়াৰ সম্পৰ্ক। আপোনাৰ কোনো কাম নাই বুলি মনলৈ চিন্তা অহাৰ লগে লগে আপোনাৰ মনটো বেয়া লাগিব আৰু ডিপ্ৰেশ্যন হ'ব। তেতিয়া তাৰ ফলত আপোনাৰ বিভিন্ন শাৰীৰিক প্ৰতিক্ৰিয়াও হ'ব, যেনে মনটো বেয়া লগাৰ লগে লগে আপোনাৰ উশাহ চুটি হৈ পৰে, মূৰৰ বিষ হয়, একো কৰিবলৈ মন নাযায়, শিৰবোৰ ফুলি উঠে বা টান হৈ পৰে, কান্ধ অলপ তললৈ হাউলি পৰে, মুখখনত বিষাদে দেখা দিয়ে আৰু খং উঠে। আত্মহত্যা। ডিপ্ৰেশ্যন খুব বেছি হ'লে কিছুমানে আত্মহত্যাৰ কথা চিন্তা কৰে আৰু কোনোৱে এই অপচেষ্টা কৰিও আহিছে। কিন্তু আত্মহত্যাই জানো ইয়াৰ উপায়? কিছুমানে আকৌ আত্মহত্যা কৰি নিজৰ পৰিয়ালক সমস্যাৰ পৰা মুক্ত কৰাৰ কথাও কয়। কিন্তু আচলতে আপুনি আত্মহত্যা কৰিলে বা আত্মহত্যাৰ চেষ্টা কৰিলে সঁচাকৈয়ে আপোনাৰ পৰিয়ালে মুক্তি পাবনে? নাপায়, বৰঞ্চ সমস্যাহে বৃদ্ধি পাব। আন মানুহে আপোনাৰ লগৰীয়া ল'ৰা ছোৱালীক হাঁহিব, কথা শুনাব। সেয়া বাৰু সহ্য কৰিব পাৰিব। কিন্তু তাতকৈ ডাঙৰ কথা হ'ল এই পৃথিৱীলৈ আপুনি আহিছে কিবা এটা বিশেষ কাম কৰিবলৈ। সেই কামটো নকৰি আপুনি আধাতে জীৱনটোৰ সমাপ্তি ঘটালে কেনে হ'ব?
আৰু সকলো সমস্যাৰে কিবা নহয় কিবা এটা উপায় থাকেই। উপায় বিচৰাটোহে বেছি দৰকাৰী। আপোনাৰ মনলৈ আগতে যদি আত্মহত্যাৰ চিন্তা আহিছিল, তেতিয়া কি কৰোঁতে আপোনাৰ মনটো ভাল লাগিছিল সেই কামটো কৰক। লাগিলে কোনোবা বিশেষজ্ঞৰ সহায় লওক। শাৰীৰিক অৱস্থা সলনি কৰক। ডিপ্ৰেশ্যন আৰু শাৰীৰিক অৱস্থাৰ মাজত খুব গভীৰ সম্পৰ্ক আছে। আপুনি যদি নিজৰ ফিজিঅ'লজি সলনি কৰে, তেন্তে আপুনি নিজৰ ডিপ্ৰেশ্যন নোহোৱা কৰিব পাৰে। কেইমিনিটমানৰ ভিতৰতে আপোনাৰ শাৰীৰিক অৱস্থা সলনি কৰি আপোনাৰ ডিপ্ৰেশ্যন নাইকিয়া কৰিব পাৰে। যেনে মনটো বেয়া লাগিলে জোৰ কৰি হাঁহিবলৈ চেষ্টা কৰক। বিশেষজ্ঞৰ সহায় লওক। নিজে বা ঘৰৰ আন মানুহৰ সহায় ল'লেও কেতিয়াবা ডিপ্ৰেশ্যন আঁতৰ কৰা কঠিন হ'ব পাৰে, কাৰণ সকলোৱে ইয়াৰ কৌশলবোৰ নাজানে। তেনে ক্ষেত্ৰত বিশেষজ্ঞৰ সহায় লোৱাটো খুবেই জৰুৰী, নহ'লে পিছলৈ ই আত্মহত্যাৰ পৰ্যায়লৈকে যাব পাৰে। কিছুমান ক্ষেত্ৰত বিশেষজ্ঞৰ সহায় ল'লে আপোনাৰ ডিপ্ৰেশ্যন আৰু মানসিক চাপ সোনকালে আঁতৰাব পাৰি। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'ৰ জৰিয়তে কিছু হ'লেও জ্ঞান লাভ কৰিব পাৰিছে। শেষত এটাই কওঁ যে যদিহে ডিপ্ৰেশ্যনত ভুগি আত্মহত্যাৰ কথা মনলৈ আনিছে, তেন্তে এই চিন্তা আঁতৰাই পেলাওক আৰু নিজকে এজন মানুহ বুলি গঢ় দিয়ক। ধন্যবাদ। জয় আই অসম।